প্ৰতীক, ফাট বিহুৰ সম্প্ৰীতিৰ প্ৰতীক। এনে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত আৰু আপোনালোকে অনুভৱ কৰিছে যে ইয়াত কোনো বৈষম্য নাই, ইয়াত কোনো বিভাজন নাই, ইয়াত সকলোৱে একত্ৰিত হৈ সকলো জনগোষ্ঠী একত্ৰিত হৈ বিহু উদযাপন কৰে আৰু সকলোৱে এটা বাৰ্তা অসমৰ ৰাইজক ভাৰতবৰ্ষৰ ৰাইজক দিব বিচাৰে। নিশ্চয় ইয়াত কোনো বিভেদ নাই, কোনো সম্প্ৰীতিৰ বাণীৰে এনেধৰণে ওলাই আহিছে। আপোনাৰ এই মুহূৰ্তৰ অনুভৱ কেনেকুৱা? এনেধৰণে এতিয়া উদ্দীপ্ত হৈছে মুকলি চাপৰিখনলৈ সকলো ঢকুৱাখানা ওলাই আহিছে আৰু এই মুকলি চাপৰিত চাৰিকৰীয়ানৈ মুকলি চাপৰিত এতিয়া সমন্বয় বাৰ্তাৰ সকলো ধৰণৰ লোকে লোকাৰণ্য হৈ পৰিছে মুকলি চাপৰি। আৰু পৰৱৰ্তী সময়ত আমি প্ৰাগ নিউজৰ দৰ্শকসকলৰ মুকলি চাপৰি কেনেধৰণৰ ৰূপ লয় সেই দৃশ্য দেখাবলৈ যত্ন কৰিম আৰু এই মুহূৰ্তত আমি মুকলি চাপৰিৰ পৰা এই দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ।